আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2,553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে, পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে, মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি, গহপুৰত। তেখেতে আজিৰ দিনটোত 1,437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপাছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি, শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1,088 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে। পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPSত আছে, সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে? অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে, তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে, সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল, ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাতো একেখিনি কথা কেৰেলাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPSে হওক NPSে হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPSে হওক NPSে হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে নিদিয়ে। কৰবাত কিবা এটা ল'লে, কৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই। গতিকে ৰাজস্থান বা
বিভিন্ন জায়গাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল এটা তেওঁলোক OPS হ'ল নে নাই 2035তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035তে অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই মানুহখিনিটো কি হ'ব হেতু লৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰোঁ যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰী এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইণ্টমেণ্ট পাইছে পৰখি এপইণ্টমেণ্ট পাইছে কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 ইয়াৰ্ছ যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যেহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এইটো তথ্যৰ ৰূপত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে অধ্যক্ষ মহোদয় মই মোৰ সেকেন্ড সাপ্লিমেন্টাৰী কৰি লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা মই যি তিনিটা উদাহৰণ দিছিলোঁ এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিলে আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ সাপ্লিমেন্টাৰীটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গ্যাপটো মানে যদি OPS আগতে যেটো পাইছিলে তেনেকুৱা পেনশনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ সেইটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে এতিয়া অসমত 7600 জনে নতুনকৈ পেনশন পায় NPS পায় 7600 জনে কিন্তু এই 7600 জনক এজনকো য'ত কোনোবাই 400 টকা পায় কোনোবাই 300 টকা পায় কোনোবাই 2500 টকা পায় সিমান টকালৈকে পায় তেওঁলোকৰ OPS আৰু NPSৰ যেটো গ্যাপ সেই গ্যাপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই যেতিয়ালৈকে OPS লাগু নকৰিব এতিয়ালৈকে এই 7600 জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গ্যাপটো যেটো গ্যাপ সেই গ্যাপৰ এমাউণ্টটো পে কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই মই কৈছোঁ যে এই গ্যাপটো এচিউৰ্ড পেনশন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে সব ষ্টেটৰ কমেণ্ট বিচাৰিছিল অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেনশন পায় NPS ওজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেনশন পাব লাগে এইটো অসম চৰকাৰৰ বিচাৰ
আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ গতিকে আপোনালোকে ভিডিঅ' তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত চাউণ্ডটো দি দিওঁ প্লিজ তেখেতে কৈছিলে যে যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত অধ্যক্ষ সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব আৰু কেলকুলেট কৰি যিটো গেপ সেই গেপৰ এনসাৰটো দি দিলে মুখ্যমন্ত্ৰী মহোদয় ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে ধন্যবাদ নেক্সট এতিয়া চৰকাৰ তাৰমানে OPS লৈ ঘূৰি নাযায় চৰকাৰে NPS কৰিব নহয় জানো অসম চৰকাৰে কেতিয়া কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে না এইটো কুৱেশ্যন নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ কাৰণ আজি NPS-ত আবা প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ সাপ্লিমেণ্টাৰী আছে প্ৰথম সাপ্লিমেণ্টাৰীটো হ'ল যে আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপালপুৰ ME স্কুল পাথাৰকান্দি কৰিমগঞ্জ তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন তেখেতৰ কেঞ্চাৰ হৈ আছে পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম 2 নম্বৰটো হ'ল যে দম্বৰু খনাল তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে মুক্তিনাথ পোখৰেল ME স্কুল গমিৰি গহপুৰত তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে তাৰপাছত আপুনি কুৱেশ্যনটো কৰক হয় শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি শশধৰ নাথ প্ৰধান শিক্ষক লংগাই চাহ বাগিচা তেখেত পাথাৰকান্দি কৰিমগঞ্জ তেখেতে 1088 টকা পেঞ্চন পাইছে মাহেকত এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ ৰাজস্থান হিমাচল প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে কিছুমানটো OPSত আছে সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল কোনোবা 8 মাহ কাম কৰিছে কোনোবাই 6 মাহ কাম কৰিছে কোনোবাই 2 বছৰ কাম কৰিছে কোনোবাই 3 বছৰ কাম কৰিছে এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গ্যাৰেণ্টি নাছিলে কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যিটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন অৰ্থাৎ এজন ব্যক্তিয়ে OPS হওক NPS হওক
এটা এচিয়ৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS হওক NPS হওক এচিয়ৰ্ড পেঞ্চন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে OPS লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে য'ত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ল'লে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে OPS দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেতো OPS পোৱা নাই হিমাচলে কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে অসমৰ বাহিৰে বাকী জাগাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জাগাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল এটা তেওঁলোক OPS হ'ল নে নাই 2035 হে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিয়ৰ্ড পেঞ্চন এটাক মুখকতা কৰোঁ যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইণ্টমেণ্ট পাইছে পৰখি এপইণ্টমেণ্ট পাইছে কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 ইয়াৰ্ছ যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব it will be almost equivalent to the salary সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যেহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে অধ্যক্ষ মহোদয় মই মোৰ সেকেন্ড সাপ্লিমেন্টাৰীটো কৰি লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এইটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা মই যি তিনিটা উদাহৰণ দিছিলোঁ এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিলে আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ সাপ্লিমেন্টাৰীটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গ্যাপটো মানে যদি OPS আগতে যেটো পাইছিলে তেনেকুৱা পেঞ্চনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ সেইটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে এতিয়া অসমত 7600 জনে নতুনকৈ পেঞ্চন পায় NPS পায় 7600 জনে কিন্তু এই 7600 জনক এজনকো য'ত
কোনোবাই 400 টকা পায়, কোনোবাই 300 টকা পায়, কোনোবাই 2500 টকা পায়, সিমান টকালৈকে পায়। তেওঁলোকৰ OPS আৰু NPSৰ যিটো গেপ, সেই গেপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই। আপুনি- যেতিয়ালৈকে আপুনি কি জানিব বিচাৰে? OPS লাগু নকৰিব, আপুনি কি জানিব বিচাৰে? তেতিয়ালৈকে এই 7600 জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গেপটো যিটো গেপ, সেই গেপৰ এমাউণ্টটো পে' কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি? মাননীয় 21 অধ্যক্ষ মহোদয়, মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি মাননীয় অনুসৰি। অধ্যক্ষ মহোদয়, মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছোঁ যে এই গেপটো এছিয়ৰ্ড পেঞ্চন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ। এতিয়া আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব। ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম। একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে চব ষ্টেটৰ কমেণ্ট বিচাৰিছিল। অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেঞ্চন পায়, NPS এজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেঞ্চন পাব লাগে। এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ। ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ। গতিকে আপোনালোকে ভিডিঅ' তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে, মই ইয়াত চাউণ্ডটো দি দিওঁ। প্লিজ তেখেতে কৈছিলে যে গেপ হাউচ এটা যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত, অধ্যক্ষ সেই মহোদয়, পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব আৰু কেলকুলেট কৰি যিটো গেপ, সেই গেপৰ এনচাৰটো দি দিলে মুখ্যমন্ত্ৰী অধ্যক্ষ ডাঙৰীয়া। মহোদয়, আপুনি ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব। ঠিক আছে, ধন্যবাদ। নেক্সট এতিয়া চৰকাৰ তাৰমানে মনোৰঞ্জন। OPS লৈ ঘূৰি নাযায়, প্লিজ, চৰকাৰে মনোৰঞ্জন NTS কৰিব নহয় জানো? অসম চৰকাৰে প্লিজ। কেতিয়াও কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে। এইটো কুৱেশ্যন নহয় ন। ঠিক আছে ছাৰ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আজি NPSত আবা প্লিজ। এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ ছাপ্লিমেণ্টাৰী আছে। প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে। পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে। মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি, গহপুৰত। তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপাছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ আৰু এটা মাত্ৰ শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1080 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে। পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPSত আছে, সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে? অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে, তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years of service।
আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকৃত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে, যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাতো একেখিনি কথা কেৰেলাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে, যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPSে হওক NPSে হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPSে হওক NPSে হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে নিদিয়ে। ক'ৰবাত কিবা এটা ল'লে, ক'ৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাততো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই। গতিকে ৰাজস্থান বা বিভিন্ন জেগাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে, খালি NPSৰ কণ্ট্ৰিবিউশ্যন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনিক কৈছে যে আপোনালোক OPS হৈ গ'ল। এতিয়া তেওঁলোক OPS হ'ল নে নাই 2035তহে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035তহে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এতিয়া তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPSৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে OPS সেই সময়ত পাব নাপাব তাৰ কোনো গেৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে, কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব, ইট উইল বি অলমষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী। সেইকাৰণে এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS, কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যিহেতু চেণ্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। ৰেলৱেৰ কৰ্মচাৰীও আছে, ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে। গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব, ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব, তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয়, কাৰণ এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়।
3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে। অধ্যক্ষ মহোদয়, কুৱেশ্যন মই মোৰ ছেকেণ্ড ছাপ্লিমেণ্টেৰীটো কৰি লওঁ। অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এইটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা, মই যি 3টা উদাহৰণ দিছিলোঁ, এজনৰ 10 বছৰ, এজনৰ 9 বছৰ, এজনৰ 8 বছৰ চাকৰি হৈছিলে। আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই। এতিয়া মোৰ দ্বিতীয় মোৰ ছাপ্লিমেণ্টেৰীটো হ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে। এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গেপটো, মানে যদি OPS আগতে যিটো পাইছিলে তেনেকুৱা পেঞ্চনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায়, তাৰ যিটো মাজৰ যিটো গেপ সেইটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে। এতিয়া অসমত 7,600জনে নতুনকৈ পেঞ্চন পায়, NPS পায় 7,600জনে। কিন্তু এই 7,600জনক এজনকো, য'ত কোনোবাই 400 টকা পায়, কোনোবাই 300 টকা পায়, কোনোবাই 2500 টকা পায়, সিমান টকালৈকে পায়, তেওঁলোকৰ OPS আৰু NPSৰ যিটো গেপ, সেই গেপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই। যেতিয়ালৈকে OPS লাগু নকৰিব তেতিয়ালৈকে এই 7,600জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গেপটো যিটো গেপ, সেই গেপৰ এমাউণ্টটো পে' কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি? 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি। মাননীয় অধ্যক্ষ মহোদয়, মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছোঁ যে এই গেপটো এছিয়ৰ্ড পেঞ্চন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ। এতিয়া আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব। ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম। একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে চব ষ্টেটৰ কমেণ্ট বিচাৰিছিল। অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেঞ্চন পায়, NPS এজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেঞ্চন পাব লাগে। এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ। ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ। গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে, মই ইয়াত চাউণ্ডটো দি দিওঁ। প্লিজ। তেখেতে কৈছিলে যে যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত, সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব আৰু কেলকুলেট কৰি যিটো গেপ, সেই গেপৰ এনচাৰটো দি দিলে মুখ্যমন্ত্ৰী। ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব। ঠিক আছে, ধন্যবাদ। এতিয়া চৰকাৰে তাৰমানে OPSলৈ ঘূৰি নাযায়, চৰকাৰে NPS কৰিব নহয় জানো? অসম চৰকাৰে কেতিয়াও কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে। এইটো কুৱেশ্যন নহয় ন। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আজি NPSত প্লিজ। এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ ছাপ্লিমেণ্টাৰী আছে। প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2,553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে। পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে, মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি গহপুৰত। তেখেতে আজিৰ দিনটোত 1,437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপাছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ আৰু এটা মাত্ৰ শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1,088 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ
পৰিৱৰ্তে OPS-লৈ ঘূৰি আহিছে। পশ্চিমবংগত প্ৰথমৰ পৰাই OPS-তে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPS-ত আছে, সকলো কৰ্মচাৰীৰ বাবে OPS-লৈ ঘূৰি আহিবনে? Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে, তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPS-ৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPS-তকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPS-ৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে, সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল, ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPS-ৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাতো একেখিনি কথা কেৰেলাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPS-এ হওক NPS-এ হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS-এ হওক NPS-এ হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে নিদিয়ে। কৰবাত কিবা এটা ল'লে, কৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাততো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই। গতিকে ৰাজস্থান বা বিভিন্ন জেগাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে, খালি NPS-ৰ কণ্ট্ৰিবিউশ্যন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল। এতিয়া তেওঁলোক OPS হ'ল নে নাই 2035-তহে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035-তহে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এতিয়া তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPS-ৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে OPS এই সময়ত পাব নাপাব তাৰ কোনো গেৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPS-ত যাব নোখোজে।
যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে, কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব, ইট উইল বি অলমষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী। সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS, কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যিহেতু চেণ্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। ৰেলৱেৰ কৰ্মচাৰীও আছে, ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে। গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব, ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে শ্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব, তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয়, কাৰণ এইটো তথ্যৰ ৰূপত প্ৰতিষ্ঠিত নহয়। 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে। অধ্যক্ষ মহোদয়, মই মোৰ ছেকেণ্ড ছাপ্লিমেণ্টেৰীটো কৰি লওঁ। অধ্যক্ষ ডাঙৰীয়া, যদিও তেখেতে কৈছে যে এইটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা, মই যি 3টা উদাহৰণ দিছিলোঁ, এজনৰ 10 বছৰ, এজনৰ 9 বছৰ, এজনৰ 8 বছৰ চাকৰি হৈছিলে। আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই। এতিয়া মোৰ দ্বিতীয় মোৰ ছাপ্লিমেণ্টেৰীটো হ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে। এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গেপটো, মানে যদি OPS আগতে যিটো পাইছিলে তেনেকুৱা পেঞ্চনত যদি যিমান বেছি পায়, তাতকৈ যদি NPSত কম পায়, তাৰ যিটো মাজৰ যিটো গেপ, সেইটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে। এতিয়া অসমত 7,600জনে নতুনকৈ পেঞ্চন পায়, NPS পায় 7,600জনে। কিন্তু এই 7,600জনক এজনকো, য'ত কোনোবাই 400 টকা পায়, কোনোবাই 300 টকা পায়, কোনোবাই 2500 টকা পায়, সিমান টকালৈকে পায়, তেওঁলোকৰ OPS আৰু NPSৰ যিটো গেপ, সেই গেপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই। যেতিয়ালৈকে OPS লাগু নকৰিব, তেতিয়ালৈকে এই 7,600জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গেপটো, যিটো গেপ, সেই গেপৰ এমাউণ্টটো পে' কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি? 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি। মাননীয় অধ্যক্ষ মহোদয়, মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছোঁ যে এই গেপটো এছিয়ৰ্ড পেঞ্চন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ। এতিয়া আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব। ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম। একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে চব ষ্টেটৰ কমেণ্ট বিচাৰিছিল, অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেঞ্চন পায়, NPS এজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেঞ্চন পাব লাগে। এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ। ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ। গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে, মই ইয়াত চাউণ্ডটো দি দিওঁ। তেখেতে কৈছিলে যে যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত, সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব, আৰু কেলকুলেট কৰি যিটো গেপ, সেই গেপৰ এমাউণ্টটো দি দিলে মুখ্যমন্ত্ৰী। ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব। ঠিক আছে, ধন্যবাদ। এতিয়া চৰকাৰ তাৰমানে OPSলৈ ঘূৰি নাযায়, চৰকাৰে NPS কৰিব নহয় জানো? অসম চৰকাৰে কেতিয়াও কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে। এইটো কুৱেশ্যন নহয় ন। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আজি NPSত প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ